হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজি কোনো ৰেচিপি নহয়, আপোনালোকে চাই বহুত ভাল পাব। মানে কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চালেহে বুজি পাব। এই ৰাস্তাটো ওচৰতে আছে, বৰাবৰ গাড়ী আহি আছে, মানে উপায় নাই আৰু বা যে কি নহওক বৰ সুন্দৰ ভিডিঅ' এটা আগবঢ়াইছোঁ। মানে আমাৰ ওচৰতে বৰ সুন্দৰ সুন্দৰ ঠাই কিছুমান আছে, মই আজিলৈকে দেখুওৱা নাই, ভাবিলোঁ আজি দেখুৱাওঁ। কালিতো মই ভিডিঅ' দিব নোৱাৰিলোঁ, কিছুমান মানে অকণমান অসুবিধা এটা হ'ল আৰু সেইটো পাছৰ কথা, কালিতো যোৱা কথা গ'ল। আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাওক, ভিডিঅ'টো চাই বহুত ভাল পাব। আকৌ এবাৰ সকলোকে আজি নতুন ভিডিঅ'টোলৈ, মানে সুন্দৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকক, সুন্দৰকৈ চাই থাকিব দেই, সকলোৱে চাই থাকিব। আমাৰ ঘৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আহিয়ে ইমান ডাঙৰ এডৰা সৰিয়হ চাওক। মোৰ কেমেৰাই একদম মানে হেৰি কৰিব পৰা নাই, হ'লেও অলপ জুম কৰি দেখুৱাইছোঁ আপোনালোকক। এইফালে এই ওপৰত মানে মেইন ৰাস্তাটো আছে আৰু নামি আহি এনেকৈ অকণমান দেখুৱাইছোঁ মনে মনে আপোনালোকক দেই। গৃহস্থই গম পালে খালে আৰু কলিজা। কি ধুনীয়া দেখিলে, সুন্দৰ এডৰা সৰিয়হ। আমাৰ ওচৰৰে এজন খেতিয়ক দেই। মই আহিছিলোঁ মানে বেলেগ এটা আজি ভিডিঅ' বনাবলৈ, ভাবিলোঁ আপোনালোকক সৰিয়হডৰা অকণমান দেখুৱাওঁ আৰু কেনেকুৱা লাগিছেনো। আজি আপোনালোকক মই কি দেখুৱাবলৈ গৈছোঁ, ভিডিঅ'টো আচলতে কিহৰ ওপৰত বনাইছোঁ, সকলোখিনি আপোনালোকে চাই থাকক, সকলোখিনি বুজি পাব। এইফালে মন কৰকচোন, এইয়া কুশল কোঁৱৰ সেতু আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ। আমাৰ ওচৰতে আছে যিহেতু, আনকালে মই দেখুওৱা নাছিলোঁ, আজি ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁচোন। সকলোৱে ইয়াত আহি ফটো মাৰে, আপোনাৰ ভিডিঅ' কৰে। মই কিন্তু আজিলৈকে মোৰ চেনেলত মই দেখুওৱা নাছিলোঁ। আমাৰ ঘৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ। এয়া ৰাতিপুৱা আমি খোজকাঢ়িবলৈ প্ৰায় আহি থকাই হয়, হ'লেও আপোনালোকক দেখুওৱা নাই। এয়া চাওক, বহুত দীঘল দেই আমাৰ ইয়াৰ যিখন দৈয়াং নদীৰ ওপৰত আছে কুশল কোঁৱৰ সেতু। এয়া জেগাটো আগতে মানুহবিলাকে ইয়াত আশে পাশে পিকনিক খায়, আজিকালি কিন্তু বিভিন্ন ধৰণৰ খেতি কৰিবলৈ লৈছে। কি খেতি কৰিছে, কেনেধৰণে কৰিছে, অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আজি। আহক, ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। দুই কাষে সেউজীয়া সেউজীয়া দেই। ইমান বহল ৰাস্তাটো, ডাম্পাৰখনে ইমান দেখাহে নাই। এইবোৰ চব কি ধুনীয়া ধুনীয়া বাৰী পাতিছে। এইয়া সৰিয়হ খেতি, মূলা খেতি। দলংখনৰ পৰা অলপ আহিয়ে দেখিবলৈ পাব এইবিলাক, চাই থাকক। নামটো কি ধাবা আছিলে বাবু? ধন ধাবা। এইয়া চাওক, ধন ধাবালৈ এতিয়া সোমাই যাম আমি, ৰ'ব। কিবা খাবলৈ নাযাওঁ, এনেই চাবলৈহে যাম, চিনাকি মানুহ এইবিলাক। দলংখনৰ পৰা অকণমান আহিয়ে মানে এইখন ধাবা আছে, ধন ধাবা। অকণমান দেখুৱাই দিছোঁ আৰু আমাৰ ওচৰতে, বহুত দূৰ নহয়। আৰু ভিতৰ চাইডটো অকণমান দেখুৱালোঁ। এয়া আৰু ওচৰতে আছে এটা গেৰেজ এটা আছে, দেখুৱাই দিছোঁ অকণমান দেই। এই ধাবাখন গেৰেজটো একেবাৰে কুশল কোঁৱৰ সেতুৰ লগতে লাগি আছে, সেয়েহে আপোনালোকক দেখুৱাইছোঁ। আৰু কিবা এটা দেখুৱাইছোঁ চাওক। এইখনি হৈছে জামুগুৰি ৰেল দলং দেই, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, অকণমান জুম কৰি দেখুৱাইছোঁ, জামুগুৰি ৰেল দলং। বন্ধু বান্ধৱীসকল, দৈয়াং নদীৰ ওপৰত এইখনি কুশল কোঁৱৰ সেতু। এয়া চাওক, এইফালে বৰপথা, সৰুপথা, চুঙাজান, নাওজান, একদম ডিমাপুৰলৈকে যাব পাৰি। যথেষ্ট দীঘল। মই মানে কোনোদিন দেখুওৱা নাই, আজি দেখুৱাইছোঁ আপোনালোকক। চাওক, কুশল কোঁৱৰ সেতু দৈয়াং নদীৰ ওপৰতে আছে দেই। মই ভাইটিয়ে আহিছোঁ আৰু অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া দৈয়াং নদী। এইবিলাক বৰ সুন্দৰ সুন্দৰ ঠাই। ইয়াত আগতে খুব পিকনিক খায় মানে এইবিলাক। এতিয়া আপোনাৰ সৰিয়হ খেতি কৰি থোৱা আছে সুন্দৰ সুন্দৰকৈ। এৰিয়াটো বহুত ডাঙৰ মানে। আৰু দেখুৱাই আছোঁ ৰ'ব। এতিয়া ৰাইজে খেতি কৰিছে, কিন্তু আগতে এইবিলাক চাওক, পিকনিক খোৱা জেগা কিমান সুন্দৰ সুন্দৰ, বহুত দূৰলৈকে। এইফালে সেইটো পাৰটো পাৰি এতিয়া অকণমান হাবি জংঘল হৈছে আৰু এতিয়া মানে
আগতে বহু দূৰ দূৰণি মানুহে আহি ইয়াত পিকনিক খাই গৈছে। আজিকালি অৱশ্যে খেতি কৰাৰ বাবে পিকনিক খোৱা নহয় তেনেধৰণে। সৰিয়হ খেতি কৰি থৈছে ধুনীয়া ধুনীয়াকৈ, আলু খেতি। সেয়া ৰেল গৈ আছে দেই, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ভাবিব ৰেল দলংখনো কেলৈ দেখুৱাইছোঁ আৰু এইবিলাক মানে ইয়াত আপোনাৰ এই চাইডে যে পিকনিক খাই হ'লে আগতে, আজিকালি খেতি কৰিছে মানুহে। এই দুইটা ছাইডতে পিকনিক খাব পাৰি, ৰেল দলং মানে আপোনাৰ দৈয়াং নদী কাষত। আৰু বহুত ডাঙৰ কেমেৰাত মই মানে মোৰ মোবাইলৰ এইবোৰ ঢুকিয়ে পোৱা নাই, দেখুৱাইছোঁ অকণমান আপোনালোকক। ঘৰৰ পৰা ওলাওঁতে আপোনাৰ কেমেৰা কৰা নাই, এতিয়া ঘৰলৈ গৈ আছোঁ। কুশল কোঁৱৰ সেতুখন আপোনালোকক সুন্দৰকৈ দেখুৱালোঁ। এইফালে এটা কথা মন কৰক দেই, নদীৰ মাজত এজন মানুহে জাল পাতি মাছ ধৰি আছে। এইয়া চাওক, বৰাবৰ মাছ ধৰি আছে মানুহজনে। অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু মোৰ কিন্তু সাহস নাই দেই নামি যাবলৈ। এয়া চাওক, সুন্দৰকৈ মাছ ধৰি আছে। আৰু কুশল কোঁৱৰ সেতুৰ পৰা আহি আপোনালোকে এইফালে মন কৰক, আছে এইখিনিতে আমাৰ থানাখন আছে, মানে পুলিচ থানাখন। এইয়া পুলিচ থানাখন পাৰ হৈয়ে এইফালে মন কৰক আছে তেল বি এছ চিটো পাৰ হৈয়ে আছে আমাৰ বিল্ডিংটো। দেখুৱাই দিছোঁ, ফাৰ্মেচি লগতে এইটো তেল বি এছ চি। এইফালে মন কৰক, এইটো আমাৰ বিল্ডিংটো গোটেইটো দেখুৱাই দিছোঁ দেই, ইয়ালৈকে আৰু হোটেললৈকে। এয়া আমাৰ তিনিআলি দোকানবিলাক। তিনিআলিটো অকণমান দেখুৱাই দিছোঁ, আনকালে দেখুওৱা নাই, আজি দেখুৱাই দিছোঁ। আৰু এয়া এইফালে মই এফালে যাবলৈ লৈছোঁ, আৰু কিবা কিবি দেখুৱাম, আহি থাকক। গোলাঘাট জামুগুৰি হায়াৰ ছেকেণ্ডেৰীও এয়া ওচৰতে আছে। এইটো হ'ল জামুগুৰি মানে চাৰিআলি দেই, আমাৰ ইয়াত চাৰিআলিটো এইফালেদি আপোনাৰ যাব পাৰি। ক'লৈ যাব পাৰি আপোনালোকে আহি থাকক, মই দেখুৱাই আছোঁ। এইটো পঞ্চায়তৰ অফিচটো এই চাৰিআলিদি সোমাই পেলাই এইফালে আছে। আগতে মানে ইয়াত ঘাট আছিলে, পুৰণা ঘাট বুলি কয় আমাৰ ইয়াত। আপোনালোকক অকণমান দেখুৱাইছোঁ। এইখন হৈছে জাতীয় বিদ্যালয় এখন আছে সুন্দৰ, আৰু লগতে এইয়া চাওক সুন্দৰ খেতি। ইমান ডাঙৰ এডৰা বেঙেনা খেতি, দেখিলে মৰম লাগিছে। এইখনি এখনি সুন্দৰ অমিতাবাৰী চাওক। অমিতা মানে ইতিমধ্যে ছিঙা হৈ গৈছে। কাইলৈ ইয়াত আমাৰ সাপ্তাহিক বজাৰ আছে, অমিতা ছিঙিলেই আৰু। বহুত ডাঙৰ দেই অমিতাবাৰী। এইবিলাক মূলা খেতি আৰু কিবা কিবি খেতি ইয়াত ধেৰ আছে, দেখুৱাম আহক আপোনালোকক। ওচৰতে বৰ ডাঙৰ খেতিয়ক আছে, মই ইমান দিনে দেখুওৱা নাছিলোঁ। আজি ভাবিছোঁ আপোনালোকক দেখুৱাওঁ, অকণমান চিনাকি কৰি দিওঁ। বৰ সুন্দৰ খেতি হয় আমাৰ নদী কাষত। এয়া কবি, কাইলৈ বজাৰৰ কাৰণে ফুলকবি বন্ধাকবি চব একেলগে মজা। ইমান ডাঙৰ খেতি। এইখিনি কাৰ ভলে দাহঁতৰ হয় ন? সেইটো অঁ আকি কুঁহিয়া। আকি কুঁহিয়া খেতিয়ক আপুনি নি? দাংবডি আপোনাৰ এখন কিমান আছে ইয়াত? দাংবডি বহুত আছে ন? অঁ তাৰপৰা সেইখিনি পুলিকৈ যে ওলাই যাব কি? সৰিয়হে নি? ইমান ধুনীয়া খেতিবিলাক। মোৰ এনেকুৱা খেতিবিলাক চাই বৰ ভাল পাওঁ, মানে হেৰি নহয় বাহ। এইবিলাক চাওক দাংবডি দেই, এইজন আমাৰ খেতিয়ক, স্থানীয় লোকে হয়। তেওঁ মানে এনেকৈ এটা টঙি ঘৰ বনাই লৈছে, আৰু টঙি ঘৰ বুলি নকয় আৰু ন, এইটো কি বুলি ক'ব লাগিব? এনেই থাকিবৰ কাৰণে বনাই লৈছে। আৰু এইফালে কি দানা সিজাই আছে? গৰু মানে ইয়াতে থাকে ন? গৰু গাহৰি এইবোৰ কাইলৈ সাপ্তাহিক বজাৰ আছে। দাংবডি মুঠিকৈ বান্ধি আছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু আমাৰ ইয়াত খেতিয়কবিলাক।
চবকে দেখুৱাব নোৱাৰিলোঁ, চবকে নাই দেখা, চবেই মানে কামে কামে ব্যস্ত। বন্ধু বান্ধৱীসকল, এজন মানুহে ইমানখিনি খেতি কৰিছে চাওক। এইফালে আলু খেতি, সেয়া অলপ আগত কুঁহিয়াৰ, কবি ইতিমধ্যে দেখুৱালোৱেই। এইফালে এখন ধুনীয়া এখন কলবাৰী মাজে মাজে দিছে আপোনাৰ অমিতা, কি সুন্দৰকৈ লাগি আছে দেখিছে। আমাৰ মানে জামুগুৰি অঞ্চলত যে যিখিনি মানে আপোনাৰ নদী কাষত মাটি আছে আৰু এনেধৰণে সকলোৱে মানে এনেই নষ্ট কৰি পেলাই থোৱা নাই, সকলোৱে মানে খেতি কৰিছে বৰাবৰ। তাকেহে আজি অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু আজি মানে আপোনালোকক নদী কাষৰ কিছুমান খেতি দেখুৱাইছোঁ। আমাৰ ইয়াত দৈয়াং নদীখন ওচৰতে আছে আৰু খেতিয়কসকল চবকে লগ নাপালোঁ, এজন দেখুৱালোঁ বাৰু আপোনালোকক। মানে সকলোৱে ধৰক নাথাকে, কাম কৰা মানুহবোৰ থাকে, কাম কৰা মানুহবোৰে চাই চিতি থাকে আৰু সেয়েহে সকলোখিনি নাথাকে। এই ইফালে কেইজনমান আছে, সেইয়া অকণমানকৈ দেখিছে চাগে আৰু ন। সেয়া আকৌ কোমোৰা মানে খেতি সামৰিলে আৰু গছ শুকালে। সেইয়া দেখিছেনে, সেইবোৰ নদী কাষৰ জেগা দেই বন্ধু বান্ধৱীসকল। ফ্ৰেছ একদম শাক পাচলি। এইফালে মন কৰক, নদীৰ কাষৰ দীঘল বেঙেনা খেতি। সেইজন আমাৰ খেতিয়ক। ইয়াত কিমান আছে বেঙেনা, মানে কিমান বিঘা আছে ইয়াত? সেইজন আমাৰ খেতিয়ক। কিমান বিঘা আছে বিয়ান দা ইয়াত? 5 বিঘামান আছে। 5 বিঘা আছে। কিমান বিকে শনিবাৰে? 3 কুইণ্টেলকৈ ওলায়। 3 কুইণ্টেলকৈ শনিবাৰে বিকে দেখিছে। মানে সাপ্তাহিক বজাৰ আমাৰ ইয়াত শনিবাৰে বহে। বহুত ডাঙৰ, মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক। সেই তালৈকে আছে সেইজন, একদম সুন্দৰ এজন খেতিয়ক, দেখুৱাই দিছোঁ আপোনালোকক। খেতি কৰিও যে মানুহে ইমান সুন্দৰকৈ মানে চলিব পাৰে, সেয়েহে দেখুৱাইছোঁ আপোনালোকক। চাওক, দুজন খেতিয়ক দেখুৱালোঁ ইয়াতে। এইফালে নদীখন কাষতে, মানে এয়া নদীৰ কাষৰ কিছুমান সুন্দৰ খেতি। আজি আপোনালোকক মই নদীৰ কাষৰ খেতি কিছুমান দেখুৱালোঁ। এয়া চাওক, সৰিয়হ শাক, পানীলাও চব্জি, আলু দিয়া, গ্ৰীণ মটৰ দিয়া, এয়া পুঠি মাছ, এইফালে এয়া কবি ঠাৰি ভাজি, নেমু, পিঁয়াজ, সকলোখিনি এনেধৰণে মানে মই তাৰপৰাই বুটলি আনিছিলোঁ। বুটলি আনি বনাই এনেধৰণে খাবলৈ বহিছোঁ। দৈয়াং নদীৰ কাষৰ খেতিবিলাক আপোনালোকক কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব। 2-এজন খেতিয়কক লগ পালোঁ, তাকো দেখুৱাই দিলোঁ। এতিয়া মই ভাতৰ কাঁহী লৈ বহিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজিলৈ সকলোকে বাই বাই জনালোঁ।